আজি হ'ল ভাদৰ মাহৰ 1 তাৰিখ আৰু ইমান কষ্ট কৰি সিহঁতে ৰোৱা গাড়ী আছে। আপোনালোকে নিশ্চয় দেখা পাইছে পথাৰত পানীয়ে নাই আৰু বেহৰ ফেলালে চাগে ধুনীয়া কৰি বেহৰখিনিয়ে হ'ব। গোটেই পথাৰখন ধুনীয়া কৰি গাঢ়া হৈ গৈছে আৰু এতিয়া এইখিনি আছে। সিহঁতে ধুনীয়া কৰি গাড়ী আছে। ভাবিছোঁ ময়ো সিহঁতৰ লগত অলপমান গাড়ো। সিহঁতে ইমান কষ্ট কৰি আছে, কষ্টটো অলপমান অনুভৱ কৰোঁ চাওঁচোন। সিহঁতক দেখি ময়ো অলপমান পথাৰত নামিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। পুৰা নৰম আছে না? নাই, শুকাই গৈছে। হা? বালি হৈ গৈছে। থৈ কি বালি হৈ গৈছে? এইবিলাক দেখোন গাড়ী আছে। গাড়াই নাযায় চাচোন। এইফালে পৰা মাটি নিনি দে। খাল কৰি কৰি গাড়বা লাগব। শুকাই গৈছে, বেহৰ ফেলাহে যাব। এই বেহৰ ফেলা মুন্সিয়ে এতিয়া আৰু ৰাতিপুৱাই পানী দিছে। মুন্সি পানী দিছে নে কিহে দিছে? মুন্সিয়ে কি করছে? মুন্সি এখন কি করছে? ৰাতিপুৱাই মুন্সিয়ে পানী দিছে তো আৰু কি কোনে ৰোৱা গাড়ীছে এনেকৈ? কোনে কোনে গাড়ীছে? সকলোৱে গাড়ী। এইটো ভাদৰ মাছৰ লাজ। আজি দেওবাৰ নহয়, ভাদৰ মাছৰ লাজ না আজি। শাওণ মাহৰ লাজ। ভুল হৈছে মোৰ, চৰি। হয়তো আজি ভাদৰৰ 1 তাৰিখ। মই আৰু ভুল হৈ গৈছে দে। আৰু চা কি ধুনীয়াকৈ গাড়ী আছে। তাকেতো কষ্ট নাই, একদম কষ্ট নাই নহয়। একদম কষ্ট নাই। চাতো কি ধুনীয়াকৈ গাড়ী আছে, দেখাই আছো। এইফালে পৰা চা, ইফালে ক'ৰ পৰা মাটি নিনি গাড়ী দিব লাগে চা। আৰু পানী চেকি দি আছে। চা কি ধুনীয়াকৈ গাড়ী আছে। তাৰমানে আজি ভাদৰৰ 1 তাৰিখ নহয়, এনেকৈ গাড়ীব লাগে নহয়। ভাদৰৰ 1 তাৰিখত এনেকৈ গাড়ী মানুহ। এইবাৰ মই প্ৰথম দেখা পাইছোঁ ভাদৰৰ 1 তাৰিখত। চা কষ্ট নাই কিন্তু ধুনীয়া। বহি বহি পিৰা লৈও গাড়ী পাবাই, চিয়াৰ লৈও গাড়ী পাবাই, টুল লৈও গাড়ী পাবাই। মানে যায় যেনেকৈ গাড়ী পাবাই আৰু। ধুনীয়াকৈ গাড়ী আছে। কিন্তু আজি ৰোৱা গাড়ীটো ভাল লাগছে। আজি কষ্ট নাই নহয়। চা আজিৰ মানে শাওণৰ আজি ভাদৰৰ 1 তাৰিখ নহয়, ধুনীয়াকৈ গাড়ী আছে। মানে ভাদৰ মাহ পলে এনেকৈ গাড়ী মানুহ নহয়, পানী নাই না। এতিয়া মানুহ বেহৰ পেলাব। এতিয়া ভাদৰৰ ৰোৱা গাড়ী আছে, কি কৰিবি। ধুনীয়া ধান হয়, ধুনীয়া ধান হ'ব তো। বৰষুণ নাথাকিলে বেছি ধান হয়। তুমি পালালি নেকি? ইমান ধুনীয়াকৈ মানুহ গাড়ী আছে আৰু তুমি পালালি। কি কৰবি? তামোল খাই আছ নেকি ভাই? দেখা খা ৰোৱা গাড়ীত কষ্ট নাই না, খা তামোলে খাই থাক। ধুনীয়াকৈ গাড়ী আছে মানুহবিলাক, আপোনালোকে চাই থাকক। দুটামানৰ টুল আনিলে গাড়ীবা ভাল হ'লে। বহি বহি এয়া চাইছে নহয়, পানী নাই কিন্তু ইয়াত। একদম বেহৰ পেলাব পাৰিব। চাওক ভাদৰমাহীয়া ৰ'দত সিহঁতে ইমান কষ্ট কৰি ৰোৱা গাড়ী আছে, দেখিলে বেয়াই লাগে পাই। পথাৰত পানীয়ে নাই, আপোনালোকে দেখাই পাইছে। আৰু সিহঁতে খুন্দি ৰোৱা গাড়ী আছে। মই এইবাৰ প্ৰথম দেখিলোঁ, কাৰণ ময়ো গাড়ীব নোৱাৰিলোঁ। এনেকৈ কষ্ট হয় বহুত দেই, সেইকাৰণে মই গুচি আহিলোঁ। আৰু এই ভিডিঅ'টো ভাদৰৰ 1 তাৰিখে কৰা আছিল। মোৰ অসুবিধাৰ বাদে দিব পৰা নাছিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক দিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। আজিৰ ভিডিঅ'টো ইমানে। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।